সকল কি খবৰ ভালে চাগে আপোনালোকৰ তো যোৱাকালি মই ভিডিঅ' নবনালোঁ যোৱাকালি আহিছিলোঁ গাঁৱত আহিছোঁ বিশ্বনাথ চাৰিআলি মানে কি দেউতাহঁতে ফোন কৰি মাতি আছিলে তো তালৈ আহিছোঁ তো মই ভাবিলোঁ কি আপোনালোকক দেখুৱাওঁ গাঁৱৰখন সাধাৰণতেতো মোক আপোনালোকে চাদৰ মেখেলা দেখা নাপায় কুৰ্তা বা জিন্সত দেখা পাই থাকে ন তো এয়া চাদৰ মেখেলা পিন্ধিছোঁ কেনেকুৱা লাগিছে জনাব কমেণ্টৰ জৰিয়তে আৰু এটা বস্তু দেখাম চৌকা সেইটো হৈছে চৌকা তো আমি সাধাৰণতে কি গেছত খাই থাকোঁ ন গেছৰ সোৱাদটো আৰু চৌকাত বনোৱা সোৱাদটো বহুত বেলেগ ইয়াৰ সোৱাদটো চৌকাত বনোৱা যিটো সোৱাদ হয় নহয় এইটো মানে খুব বেলেগ বহুত ভাল লাগে খাই তো ইয়াতে খুৰীয়ে মানে গেছতো বনায় আৰু চৌকাতো বনায় চব্জি তব্জিবোৰ চৌকাত বনায় এয়া গেছ আছে গেছত আপোনাৰ চাহ তাহ মানে আলহী দুলহী পটককৈ এইবিলাক বস্তু ইমাৰ্জেঞ্চিৰ কাৰণে ইয়াতে ইউজ কৰে আৰু চৌকাত বনায় তো আৰু কেইটামান বস্তু বনাম আৰু কেইটামান বস্তু আপোনালোক দেখুৱাম এইটো হৈছে ভেন্দি আমিতো গুৱাহাটীত চব বস্তুৱে কিনি খাওঁ ন তো এয়া হৈছে বাৰীৰ ভেন্দি খুৰাই ছিঙি আনি থৈছে আৰু লেচেৰা ঠিক আছে ইমান ফ্ৰেছ হৈ আছে তো যিটো নিজৰ গছৰ পৰা কিনি খোৱা বস্তুটোৰ সোৱাদ আৰু তাৰ হেৰিটো বেলেগ আৰু কিনা আৰু গছৰ পৰা ছিঙি অনাটো ফ্ৰেছটো সেইটোও বেলেগ তো এয়া হৈছে ঘৰ আইতা শুই আছে হা এই আইতা শুই আছে আৰু এইটো হৈছে খুৰীহঁতৰ ৰুম আৰু এইটো হৈছে মাহঁতৰ ৰুম দেখাই আছোঁ এইটো হৈছে মাহঁতৰ ৰুমটো ইয়াতে কালি দেউতা আৰু আমাৰ স্বামী তেখেত দুজনে শুইছিলে ইয়াতে শুইছিলে ভণ্টিয়ে তাৰপিছতে ইয়াতে শুইছিলোঁ মা আৰু মই তো আপোনালোকক মই আৰু এটা বস্তু দেখাম হা নেমু গছত কেনেকৈ নেমু লাগি আছে দেখাম হা তো গাঁৱত থকা মজাটোৱে বেলেগ তাৰমানে আমি গুৱাহাটীততো দোকানত কিনি পিনে নেমু খাওঁ এতিয়া গছৰ নেমু দেখাম হা আপোনালোকক চাব কাম কৰি আছে ভণ্টিয়ে ঢেৰ কাম কৰি আছে মই কাম কৰি হৈ গ'ল ভাত খোৱা হৈ গ'ল তো ভণ্টি অলপ লাজ কৰে ভণ্টিক নেদেখাওঁ পিছত দেখাম এটা বস্তু দেখাম হা নেমু এজোপা হৈছে নেমু গছ এজোপা নেমু লাগি আছে মই দেখাম হা তো গছৰ নেমু আমি ছিঙি খাইছোঁ ইমান মানে কি কেনেকৈ বুজাম নে খুব ভাল লাগিছে তো আমি যেতিয়া কিনি পিনে খাওঁ তাৰ মজাটো বেলেগ আৰু গছৰ পৰা ছিঙি খোৱা মজাটো বেলেগ এয়া নেমু লাগি আছে চাওক এয়া নেমু লাগি আছে দেখিছে এইবিলাক নেমু দেখিছে এয়া নেমু আৰু এটা বস্তু দেখাওঁ পুখুৰী আছে এইটো পুখুৰী ইয়াতে মাছ আছে হা ইয়াতে মাছ এৰি দিছে এতিয়া গাঁৱত হ'লে কি গাঁৱত মানে কি মাছ কিনি খাব নালাগে ইয়াতে মাছ নাই আজি বোলে মাছ খাব মন গৈছে পুখুৰীত ধৰিলে হৈ যায় মাছ ইয়াতে মানে কি পুখুৰীত মাছ ধৰিলেই হৈ যায় টাউনত যেনেকৈ আমি পইচা দি পিনে মাছ কিনি খাব লাগে ইয়াতে নালাগে আৰু পুখুৰীত মাছ ধৰিলে হৈ যায় প্লাছ চেপা পাতিব লাগে চেপাত ভণ্টিয়ে মানে লাজ কৰি আছে নেদেখাওঁ বাৰু তাৰপিছত বাৰীখন মই আপোনালোকক দেখাই দিওঁ পিছত আপোনালোকৰ ঘৰটোৰ পৰা সন্মুখৰ পৰা দেখাম আজি নেদেখাওঁ পিছত দেখাম তো এইবিলাক হৈছে গছ তামোলৰ গছ একো কিনিব নালাগে একোৱেই কিনিব নালাগে গাঁৱত আমি যেনেকৈ গুৱাহাটীত কচু কেইটামান খাবলৈ হ'লেও আমি ছিঙি আনিলে নাপাওঁ কিনিব লাগে গুৱাহাটীত আপুনি কচু ঢেকীয়া পাণ যি লাগে চব ঘৰতে পায় এজোপা জালুক ইয়াত তামোল গছ চব গছেই আছে তাৰমানে কি ইয়াতে একো বস্তুৰে অভাৱ নাই তো গাঁও সদায় গাঁৱেই হয় এই আমৰ গছ আছে পাণ আছে গাঁও সদায় গাঁৱৰ থকা মজাটো বেলেগ আৰু টাউনত থকা মজাটো বেলেগ আপোনালোকক দেখাইছোঁ আপোনালোকে কেনে পালে জনাব আৰু মোৰ মানুহটো আছে হা এই ৰ'বা হা মোক মানে হাঁহি আছে আপোনালোকে ঠিক আছে আপোনালোকে হেৰি কৰিব মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব ঠিক আছে বাই